নমস্কাৰ বন্ধু-বান্ধৱীসকল, আপোনালোকক আমাৰ চেনেলটোলৈ স্বাগতম জনাইছোঁ। বন্ধু-বান্ধৱীসকল, আজি মই তেতেলীৰ কিছুমান উপকাৰিতাৰ বিষয়ে আলোচনা কৰিম। তেন্তে আহকচোন ভিডিঅ'টো আৰম্ভ কৰোঁ। 1 নম্বৰতে লৈছোঁ, তেতেলী ফলৰ পৰা গুটি গুচাই আঁহখিনি ভালদৰে চেপি ইয়াৰ ৰস 4 চামুচ উলিয়াই 1 বা 2 কাপ কুহুমীয়া পানীৰ লগত ৰাতিপুৱা নিতৌ সেৱন কৰিলে উচ্চ ৰক্তচাপ, হৃদৰোগ, উচ্চ কলেষ্ট্ৰল, মেদবহুলতা, মধুমেহৰ পৰা উপশম পোৱা যায়। 2 নম্বৰতে তেতেলীৰ ৰস 4 চামুচ, হালধিৰ ৰস 4 চামুচ, 1 গিলাচ পানী, কুহুমীয়া পানী হ'লে ভাল হয়। নিতৌ এবাৰকৈ যদি সেৱন কৰে উচ্চ ৰক্তচাপৰ পৰা উপশম পোৱা যাব। 3 নম্বৰতে তেতেলী পাত, কেঁচা হালধি ভালকৈ পিচি লেপন বনাই ঘাঁ, মুচুকা খোৱা, আঘাত হোৱা ঠাইত লগালে উপশম পোৱা যায়। 4 নম্বৰতে তেতেলীৰ পাত, সুঠি টেঙা ভালকৈ পিচি চাটনি বনাই খালে মুখৰ ভিতৰত হোৱা ঘাঁ, কটা চিঙা পোৰাৰ পৰাও উপশম পোৱা যায়। 5 নম্বৰতে তেতেলী পাতৰ ৰস 1 বা 2 কাপ 1 চামুচ চেনি মিহলাই নিতৌ দুবাৰকৈ সেৱন কৰিলে যিকোনো কাৰণত হোৱা বমিৰ পৰা উপশম পোৱা যায়। 6 নম্বৰতে তেতেলী গুটি ভালকৈ শুকুৱাই গুড়ি কৰি গ্লাছৰ বৈয়ামত ভৰাই থ'ব। 1 গ্ৰাম গুড়িৰ লগত 1 গ্ৰাম ধনিয়া গুড়ি আৰু 1 চামুচ চেনি মিহলাই নিতৌ দুবাৰকৈ সেৱন কৰিলে ডায়েৰিয়া, ডিচেণ্টাৰীৰ পৰা উপশম পোৱা যায়। 7 নম্বৰতে তেতেলীৰ পাত, পচতীয়াৰ পাত, হালধিৰ পাত, ধতুৰাৰ পাত পানীত সিজাই ইয়াৰ ভাপ ল'লে বাত বিষ, যিকোনো কাৰণত হোৱা গাঁঠিৰ বিষ, গাঁঠি ফুলাৰ পৰাও উপশম পোৱা যায়। 8 নম্বৰতে তেতেলীৰ লগত ক'লা নিমখ আৰু গুড় মিহলাই খালে অৰুচি, হজম, পেটৰ অসুখৰ পৰাও উপশম পোৱা যায়। 9 নম্বৰতে তেতেলীৰ কুমলীয়া পাতৰ কৱাথ নিতৌ দুবাৰকৈ সেৱন কৰিলে অৰ্শ ৰোগৰ পৰাও উপশম পোৱা যায়। 10 নম্বৰতে তেতেলীৰ কুমলীয়া পাত, মধুৰিৰ কুমলীয়া পাত পিচি 1 বা 2 কাপ ৰস নিতৌ দুবাৰকৈ সেৱন কৰিলে পেটত হোৱা গেছ, বদহজম, গ্ৰহণী আদি ৰোগৰ পৰাও উপশম পোৱা যায়। যদি ভাল লাগিলে তেনেহ'লে লাইক কৰিব আৰু কমেণ্ট কৰি জনাব। আজিলৈ ধন্যবাদ।